অৱশেষত ক্ষমা খুজিলে ধেমাজি মাটি তাঁতশালৰ স্বত্বাধিকাৰী থানেশ্বৰ মিলিয়ে, যিয়ে কিছুদিন আগতে জোনমণি ব্লগ নামৰ এখন পেজৰ ভিডিঅ'ত সোণোৱাল কছাৰী জাতিক লৈ বিৰূপ মন্তব্য আগবঢ়াইছিল। সেই মন্তব্যক লৈ জামুৰ খাই উঠিল সোণোৱাল কছাৰী সমাজ। সোণোৱাল কছাৰীসকলৰ জনজাতিৰ গুণ নাই বুলি মন্তব্য আগবঢ়াইছিল থানেশ্বৰ মিলিয়ে। অৱশেষত বেঙেনাগড়াৰ TMPKৰ আঞ্চলিক সমিতিৰ যোগেদি ক্ষমা খুজিলে ধেমাজি মাটি তাঁতশালৰ স্বত্বাধিকাৰী থানেশ্বৰ মিলিয়ে। নমস্কাৰ, মোৰ নাম শ্ৰী পংকজ্যোতি। মই বেঙেনাগড় আঞ্চলিক সমিতিৰ টাকাং মিচিং পৰিণীতা চমুকৈ TMPKৰ সভাপতি। নমস্কাৰ, মই শ্ৰী সুমন মিলি, টাকা মিচিং পৰিণীতা চমুকৈ TMPK বেঙেনাগড় আঞ্চলিক সমিতিৰ বৰ্তমানৰ সম্পাদক। বিশেষকৈ আমি খুবেই লজ্জিত অতি পৰিতাপৰ বিষয়ে যে যোৱাকালি জোনমণি ব্লগ নামৰ এগৰাকী এটা ফেচবুক পেজত ধেমাজি মাছখোৱা বেঙেনাগড়ৰ নিবাসী এজন ব্যক্তিয়ে, নাম হৈছে তেখেতৰ থানেশ্বৰ মিলি, তেখেতে এই ফেচবুক পেজৰ ভিডিঅ'ত কমেণ্ট যোগে সোণোৱাল কছাৰী জনজাতিক বিৰূপ মন্তব্য প্ৰদান কৰাত আমি সেই খবৰ পাই সেই বিশেষ ব্যক্তিগৰাকীক চিনাক্ত কৰি তেখেতৰ কণ্টেক্ট নাম্বাৰ উলিয়াই আমি খবৰ লৈ আজি টাকা মিচিং পৰিণীতা বেঙেনাগড় আঞ্চলিক সমিতিৰ কাৰ্যালয়লৈ তেখেতক মাতি পঠাইছোঁ। আজি আমি তেখেতক বুজাইছোঁ যে কোনো ধৰণে ভৱিষ্যতে এনেধৰণৰ জাতিগত বা গোষ্ঠীগত বিৰূপ মন্তব্য বা বৈষম্যমূলক মন্তব্য প্ৰদান নকৰিবলৈ তেখেতক আমি কঠোৰ সকিয়নি দিছোঁ। আৰু তেখেতে আজি অনুতপ্ত কৰিছে যে ভৱিষ্যতে এনেধৰণৰ বিৰূপ মন্তব্য প্ৰদান নকৰোঁ বুলি টাকা মিচিং পৰিণীতা বেঙেনাগড় আঞ্চলিক সমিতি আমাক সকলোকে সদৰি কৰিছে। আৰু আমি তেখেতক কঠোৰ সকিয়নি দিছোঁ যে ভৱিষ্যতে এনেধৰণৰ বিৰূপ মন্তব্য তেখেতে সামাজিক বা নিজাববীয়া মোবাইলতে হওক তেনেধৰণৰ কোনো ধৰণৰ বৈষম্যমূলক কমেণ্ট বা মন্তব্য প্ৰদান নকৰিবলৈ তেখেতক আমি কঠোৰ সকিয়নি দিছোঁ। আৰু তেখেতে আজি আমাৰ আগত টাকা মিচিং পৰিণীতা বেঙেনাগড় আঞ্চলিক সমিতিৰ কাৰ্যালয়ত উপস্থিত হৈ ক্ষমা প্ৰাৰ্থনা বিচাৰিছে। আৰু সেইকাৰণে আমি তেখেতক লিখিত আৰু কথিত দুই প্ৰকাৰে তেখেতক ক্ষমা প্ৰাৰ্থনাৰ যি আবেদন সেইটো আমি সদৌ সোণোৱাল কছাৰী ছাত্ৰ সংগঠনলৈ প্ৰেৰণ কৰিবলৈ আমি প্ৰস্তুত কৰিছোঁ। নমস্কাৰ, মই শ্ৰী থানেশ্বৰ মিলি, মই ধেমাজি মাছখোৱাৰ নিবাসী। যোৱা ইংৰাজী 19/10/2025 তাৰিখে মই জোনমণি ব্লগ নামৰ পেজৰ পৰা আপোনালোকৰ সোণোৱাল কছাৰীৰ ওপৰত কিছু অজানিতে ভুল মন্তব্য আগবঢ়োৱাৰ বাবে আজি TMPKই মোক ঘৰৰ পৰা ধৰি আনি আপোনালোকৰ ওচৰত মোৰ ভুলৰ অনুতপ্ত হৈ মই আজি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ সোণোৱাল কছাৰী জনজাতিৰ ৰাইজৰ আগত ক্ষমা বিচাৰিছোঁ। আৰু ভৱিষ্যতে কোনোদিনে এনে বিৰূপ মন্তব্য নকৰোঁ বুলি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছোঁ। আপোনালোকে যাতে ভুল বুজাবুজি নহয়, যিটো ভুল হ'ল আপোনালোকে নিজৰ ভাই হিচাপে যাতে ক্ষমা কৰি দিয়ে যায়।